তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল। তো বহুত দিন ধৰি ভিডিঅ' দিব পাৰিছে চেনেলত, কাৰণ মানে ক'তো এনেকুৱা ধুনীয়া জেগাত ফুৰিবলৈ যোৱা নাছিলোঁ। তো সেইকাৰণে আজি মানে ওলাই আহিছোঁ অলপ ফুৰিবলৈ। তো আমাৰ মামাহঁতৰ ঘৰত যাই আছোঁ। তো চাব পাৰে মোৰ পিছফালে মই আছোঁ বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচন। তো মানে মই টিকেট কাটি ল'লোঁ। তো এতিয়া ট্ৰেইন অহা নাই, মানে ৰখি আছোঁ তাতে ষ্টেচনতে, মানে বহুত টাইম ৰখি আছোঁ। আমাৰ ট্ৰেইন আছিল 4:30, কিন্তু এতিয়া বৰ্তমান ট্ৰেইনখন লেট হ'ল, আৰু লেট হৈ কিনে 5:15 হ'বলৈ আছে ট্ৰেইন। মানে এইখিনি টাইম ইয়াতে অলপ ৰখি আছোঁ, অলপ যিবাৰো ইয়াৰে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক। তো আপোনালোকে একবাৰ আমাৰ গুৱাহাটী ষ্টেচনৰ পৰিৱেশটো চাওক, ধুনীয়াকৈ পূৰা বনাই লৈছে একদম। ইয়াত পানীৰো মানে ৰাতি কিছুমান পানীৰ ইয়াত খেলা দেখুওৱা হয় সেইখিনিতে, আৰু ধুনীয়াকৈ একদম গাছ চাছ ৰুই একদম চোৱাৰো সেউজীয়া কৰি তুলিছে, চাব পাৰে। তো এতিয়া ৰখি হ'ল, মানে 4:45 হ'ল, মানে ৰখি আছোঁ। আমাৰ ট্ৰেইন আছে 5:15, আৰু সেইখিনি ৰখি থাকোঁতে আপোনালোকক মই এটা বস্তু দেখা পালোঁ, আপোনালোককো দেখাই আছোঁ, চাওক বাৰু। আপোনালোকে ৰিক্সা চলোৱা ৰঙা মানে স্পৰ্টিং পিন্ধা মানুহজনক চাওক, তেওঁৰ এখন হাত মানে বিকলাংগ, তথাপি তেওঁ মানে তেনেকৈ এখন ঘৰ চলাই আছে। এনেকুৱা মানুহক একদম মনৰ পৰা চেলুট, সঁচা একদম মনৰ পৰা। ষ্টেচনৰ ভিতৰত চাওক, যিবোৰ আমাৰ অসমৰ সংস্কৃতি ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এইটো ফালৰ পৰাই মানে আমাৰ ষ্টেচনৰ ভিতৰত সোমাই, আৰু এই য'ত আমাৰ এই মানুহ লাইন পাতিছে তাতে টিকেট কটা হয়। ইয়াৰ ভিতৰত থকা পাংখাকেইখন চাওক একবাৰ, মানে হেলিকপ্টাৰৰ পাংখা আনে লাগে, কিন্তু হেলিকপ্টাৰো নহয়, এইখন অৰিজিনেল ফেন। তো আমাৰ ঘৰতে এখন লগাব লাগিব এনেকৈ। আৰু এতিয়া মানে ৰখি হ'ল 5:04 হ'ল। তো আৰু আপোনালোকে চাওক, পূৰা লাইট চাইট চব জ্বলাই দিছে ষ্টেচনটোৰ। আৰু মই যে কৈছিলোঁ ইয়াত পানীৰ মানে খেলা দেখুওৱা হয়, চাব পাৰে। আমাৰ মানে ট্ৰেইনখন 3 নম্বৰ প্লেটফৰ্মত লাগিছে, সেইকাৰণে মানে 3 নম্বৰ প্লেটফৰ্মত ৰখি আছোঁ। তো বৰ্তমান অহা নাই, এইটো ফালেদি আহিব ট্ৰেইনখন। তো ৰখি আছোঁ, আৰু সেইটো ফালে ট্ৰেইনখন আহিব, আপোনালোকে চাই থাকক। তো ফাইনেলি ট্ৰেইনত মানে উঠি ল'লোঁ, আৰু আজি মানে ট্ৰেইনত দেখোন বেছি মানুহ নাই। তো ভাল চাই এটা চিট চাই ধুনীয়াকৈ বহি লওঁ। তো আপোনালোকে ভিডিঅ'টো এনজয় কৰক। তো ট্ৰেইনত আহি পালোঁ বৰ্তমান আমি জাগিৰোড ষ্টেচন, কিন্তু আমাৰ মামাহঁতৰ ঘৰত জাগিৰোড নহয়, ইয়াৰ যোনটো আগত আছে আজৰি ষ্টেচন, সেইখিনিত আমাৰ মামাহঁতৰ ঘৰ। এইটো পাৰ হোৱাৰ পিছতে আজৰি ষ্টেচন পাম, আৰু তাত নামি কিনে আজি ব্লগটো শেষ কৰিম। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আহি পালোঁ মানে মামাহঁতৰ ঘৰ। তো এইটো পিছফালে আছে ষ্টেচন। তো গাড়ীৰ পৰা নামি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।